হেল্ল' ফ্ৰেণ্ডছ, বহুত দৌৰি দৌৰি আহিলোঁ। আজি শদিয়াৰ পৰা নেনা আহি গ'ল ডিব্ৰুগড়। দেখিছে, নেনা পৰীক্ষা শেষ হ'লে আমাৰ তাত আহিম বুলি ক'লে। নেনা আহি গ'ল, মোৰ ঘৰ পোৱাগৈ নাই, বাণীপুৰত আছে। নাইনা এতিয়া একদম ধুনীয়াকৈ ইয়াৰ কাপোৰ পিন্ধি আছে, গহনা পিন্ধি আছে। পিছত কেনেকুৱা লাগিব সেইকাৰণে কিবা এটা অনুভৱ কৰি দিয়া। ভালে লাগিছে, বহুত ভাল লাগিছে। পৰীক্ষা কেনেকুৱা ৰাইজক কৈ দিয়া এবাৰ। পৰীক্ষা ঠিক হৈছে, গতিকে গম পাইছে নহয়। বাকীখিনি আপোনালোকক নকওঁ, পিছত কৈ থাকিম। এয়া আমাৰ ধুনু বাইদেউজনীয়ে কৰি আছে ন, নামটো কৈ দিয়ক। মোৰ নাম চিম্পী গোহাঁই। এইয়া দেখিছে, নামটো হৈছে চিম্পী গোহাঁই, বাণীপুৰ। নেনাক আৰু আমাৰ জোনক মাতিলো, আহিবাচোন মোক অকমান কৰি দিম, আহিবা বুলি ক'লো। আহিলে খুব ভাল পাইছো সিহঁতি অহাৰ কাৰণে। হয়, বাণীপুৰ আপোনাৰ এয়া হৈছে বাইলেন 7। চিম্পী গোহাঁই পাৰ্লাৰ ইয়াতে মই আহি থাকো, আপোনালোকে আহিব, ভাল লাগিব। আৰু আজি আমাৰ নেনাক ধুনীয়াকৈ সজাইছো, গম পাইছে কেলে, নেনাটো আমাৰে হয়। গতিকে আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰিব। বাই বাই, পুনৰ লগ পাম।